হেল্ল' গাইছ, আজি বেছিকৈ ঠাণ্ডা লাগিছে। ৰ'দ ওলালে এতিয়া ঘৰৰ পৰা আহি থাকোঁতে ৰাস্তাত ৰ'দ ওলাই গৈছে, কিন্তু তেওঁ ঠাণ্ডাটো একদম কমা নাই। কুঁৱলী চাওক এতিয়ালৈকে, বা এনেকুৱা ঠাণ্ডা কি কবি। ৰাস্তাত খোজকাঢ়ি আহি আছোঁ, এতিয়া ফিল্ডলৈ যাওঁ। হৈ আছে পূৰা ঠাণ্ডা। আৰু যোৱাকালি নতুনকৈ স্পাইক এযোৰ ল'লোঁ। স্পাইকযোৰৰ লগতো জাম কৰি দেখাম আপোনালোকক। আৰু এটা ভাল খবৰ, আমি দেখিবলৈ পাইছোঁ যে বহুতকেইটা ভিডিঅ'ত মানে বহুতেই ভিডিঅ' বনাই আছে, যেনে অম্লানজ্যোতি আৰু নীলোৎপল আৰু বহুতক দেখিছোঁ। অৰিজিনেল ভিডিঅ'টো কোনে বনাইছে সেইটো গম নাপাওঁ, কিন্তু ভিডিঅ'টোত গম পোৱা গৈছে যে ফিল্ডবোৰ ঠিক কৰা হৈছে। আৰু ফিল্ড ঠিক কৰিছে মানে আৰু বেছিদিন নাই ইণ্টাৰভিউৰ কাৰণে। আপোনালোকক ফিল্ডত গৈ দেখাই আছোঁ, কি ক'ব লাগে কৈ দি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ফিল্ডলৈ আহি পালোঁ বাৰু। ফিল্ডলৈ আহি পায়ো ভাবিছোঁ আজি অকল স্পাইকযোৰ লৈ আহিলোঁ ৰানিং কৰিবলৈ। এতিয়াতো পূৰা বেছিকৈ ঠাণ্ডা হ'ব মানে। আপোনালোকে চাওক, এইটো এই চাওক নিয়ৰ চাওক, গোটেই এনেকৈ মানে বনখিনি চব এনেকৈ নিয়ৰ হৈ আছে। গোটেই নিয়ৰে মানে বগা বগা। আপোনালোকে চাওক, এইবোৰ চাওক গোটেই বগা বগা। আৰু সেইটো কাৰণে মই এইখন এনেকৈ লগাই লৈ আহিছোঁ মুখত আজি। মানে ৰানিং কৰি শেষ কৰা টাইমত মানে চাওঁ গোটেই বুকুৰ মানে এইবোৰ গা, হাতৰ ভৰি গোটেই নোমবোৰ মানে বগা বগা হৈ থাকে। আৰু চৰ্দি হোৱা চান্স আছে মানে, নাকত যদি এনেকৈ কিবা হয়, বেছিকৈ ঠাণ্ডা পৰি যায়। সেইটো কাৰণে আজি চুৱেটাৰ পিন্ধিয়ে দৌৰিম। এইটো এনেকৈ উল্টা কৰি থৈ দিছোঁ চাওক, এইটো পিন্ধি আহিছোঁ। অদ্ভুত ঠাণ্ডা মানে আজি, কি ক'ম আৰু মাৰি চাম বুলি ভাবিছোঁ এইটো। আৰু ৰানিঙো কৰিম। বাকী আপোনালোকক কি ক'ম, চবেই ভিডিঅ' বনাই আছে আৰু আপোনালোকে চালেই চাগে। মোৰ অকণমান যোৱাকালি কাম থকাৰ কাৰণে মই আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ যে মানে কেনেকৈ ৰেডি কৰিছে আৰু ক'ত। বাকী আপোনালোকে দেখিলেই, বেছিদিন নাই আৰু চবেই কষ্ট কৰিবলৈ হ'ল। তাৰপৰা মই সেইটো কাৰণে এক্সট্ৰাকৈ সেইটো ভিডিঅ'টোনো কি দেখাই দিম আপোনালোকক। আপোনালোকে চবেইটো চালেই চাগে। আৰু যোনে চোৱা নাই মই কৈ দিছোঁ আৰু শুনি লওক। মানে কাহিলীপৰাত ফিল্ড ঠিক কৰা হৈছে। তাত এতিয়া মানে বেছিদিন নাই আৰু মুঠতে এইটো ডিচেম্বৰৰ ভিতৰতে এডমিট আহিব। ৰানিঙো কৰিব পাব পাৰে আপোনালোকে। এসপ্তাহমানৰ ভিতৰতে এডমিটটো কেনেবাকৈ আহি যাব পাৰে, ক'ব নোৱাৰি তেওঁ কেতিয়া আহিব। কিন্তু মুঠতে বেছিদিন নাই আৰু ফিল্ড ঠিক কৰিছে বুলি ক'লে মানে আৰু জানুৱাৰী পাব নাপাব সেইটোও ক'ব নোৱাৰি। আৰু সেইটো কাৰণে চবেই কষ্ট কৰক। মইতো এই 2 দিনমান হ'ল ভিডিঅ' দিব পৰা নাই। লগতে আৰু মই মানে কিবা ৰানিং কৰিবলৈ আহিব পৰা নাই। এই কিবাকিবি কামত একদম ব্যস্ত হৈ আছে এইকেইদিন। সেইটো কাৰণে মই আজি ওলাই আহিছোঁ ফিল্ডলৈ। বাকী ফিল্ডত লগৰবোৰ কোনো নাই চাওক, অকলে আজি। বাকী আমাৰ খুৰা এজন আহি আছে আৰু নতুন স্পাইক এযোৰ লৈছোঁ বুলি কৈছিলোঁ, সেই স্পাইকযোৰ আপোনালোকক দেখাই দি আছোঁ। এইযোৰ চাওক, চাওক আমাৰ খুৰা এজন আহি কেনেকৈ ইয়াত এক্সাৰচাইজ কৰি আছে। ৱেটটো অকণমান কমাব বিচাৰিছে বোলে। এইটো এক্সাৰচাইজ কৰিব লাগে, চবেই ফিট থাকক। এইযোৰ স্পাইকযোৰ কম দামী, একদম চবতছে কম দামৰটো লৈছোঁ আৰু চবতছে কম দামীটো দে বুলি কৈছোঁ। তাৰপৰা এইযোৰ দিছে স্পাইক চেগাৰ। পইচা নাই ল'বলৈ, সেইটো কাৰণে একদমবাৰে কম দামীযোৰ লৈ লৈছোঁ। একবাৰো ট্ৰাই কৰি চোৱা নাই, আজি ট্ৰাই কৰি চাম। লং জাম্প মানে মোৰ মাৰোঁতে মানে ভৰিত অকণমান, আমাৰ ইয়াত য'ৰ পৰা আমি টেকঅফ লওঁ এইটো মানে পূৰা শুকান হৈ থাকে। এতিয়াতো ভিজি আছে চাওক, কিন্তু ইয়াৰ পৰা টেকঅফ লওঁ আমি। টেকঅফ লওঁতে পূৰা টানটো এইটো, সেইটো কাৰণে মোৰ ভৰিত মানে মৰাতে চোৱা নিচিনা গোটা হৈ গ'ল। সেই তেতিয়া যেনে তেনে মালিচ চালিচ কৰি পিনে অকণমান ভাল হৈছেগৈ। সেইটো কাৰণে মই নহ'লে লং জাম্পৰ শ্বৰ্ট ভিডিঅ' আপলোড কৰি আছিলোঁ। লং জাম্পৰো শ্বৰ্ট ভিডিঅ' দিব পৰা নাই। আজি যোৱাকালিৰ পৰা পৰহিৰ পৰা অকণমান ভাল লাগিছেগৈ। সেইটো কাৰণে এনেকৈ নামাৰোঁ আৰু বুলি এই স্পাইকযোৰ লৈ লৈছোঁ। সেইটো কাৰণে এই স্পাইকযোৰ লৈ মাৰিলে মানে অকণমান কষ্টটো কম পাম। আৰু লগতে এইটো চাওক,
এইটো একদম বৰ ডেঞ্জাৰ। মই প্ৰথমবাৰ স্পাইকটো মই শুনিছিলোঁ, তাৰপিছত ভিডিঅ' চাই গম পালোঁ। এইটো চাওক, কাৰোবাক গছকি পালেতো শেষ। গছকি পাবলৈ মানে এইটো 100 মিটাৰ আৰু লং জাম্পৰ কাৰণেই হয়। এইটো ষ্টাইলত শ্লিপ নামাৰিবৰ কাৰণে। আমাৰ ইয়াৰ কাৰণেতো বেছিয়ে ভাল। ৰাতিপুৱা পৰত যদি কেনেবাকৈ প্ৰেক্টিছ কৰিম বুলি ভাবে, পূৰা কুঁৱলী নিয়ৰ কুঁৱলী এনেকৈ পৰি থাকে, সেইটো কাৰণে আমাৰ ইয়াৰ কাৰণে ভাল। বাকী চব কথা বাদ দি মই এতিয়া প্ৰেক্টিছ কৰি লওঁ, অকণমান মানে ষ্ট্ৰেচিং কৰোঁ, এক্সাৰচাইজ কৰোঁ, তাৰপৰা মই ৰানিং ষ্টাৰ্ট কৰিম। আজি লগৰবোৰক নৰখোঁ আৰু অকণমান এক্সাৰচাইজটো কৰি লওঁ, তাৰপৰা আপোনালোকক দেখাই আছোঁ লং জাম্প মাৰি এই স্পাইকযোৰৰ লগত। তো গাইছ, ৰানিং কৰি দিলোঁ। এতিয়া ৰানিং কৰি মেলি এতিয়া স্পাইকযোৰৰ কথা কৈছিলোঁ। আৰু এইটো বৰষুণ দিছিলে মানে সেইদিনা, পূৰা টান হৈ আছে, মাৰিবলৈ ভয়ে লাগিছে, কোৰো নানিলোঁ। বাকী কিবা ইয়াৰ পৰা কিবা এডাল লৈ পিনি, আচাৰ এডাল লৈ পিনি উকটিব লাগিব পূৰা এইবোৰ। মাটিখিনি অকণমান টান হৈ আছে যেন পাইছোঁ, আৰু নিয়ৰ দেখা নাই। ইয়াত এনেকুৱা টাইমত মাৰোঁ বুলি, এইবোৰ চব বগা চাওক, এনেকুৱা টাইমত মাৰোঁ বুলি ভাবিলে স্পাইক নহ'লে মাৰিবই নোৱাৰিব এনেও। কিন্তু আজি আনিছোঁ, মাৰি চাব মন গৈছে। ইয়াত পিন্ধি মাৰি চাম এতিয়া। একদম কমতি দামী মাল হয়। চাই চাওঁতেও মই কৈছোঁ মানে দুবাৰ মাৰোঁতে যদি ফালি যায় ডাইৰেক্ট ঘূৰাই দিম বুলি কৈছোঁ। তেতিয়া ঠিক আছে বুলি কৈছে, আৰু দুযোৰ দি পঠিয়াম বুলি ক'লে যদি ফাটে। এতিয়া স্পাইকযোৰ পিন্ধি পিনে আপোনালোকক লং জাম্প মাৰি দেখাই আছোঁ। এইযোৰ স্পাইক। One, two, three. তো গাইজ, স্পাইকখনৰ লগত বহুত প্লাছ পইণ্ট আছে। স্পাইকযোৰ ল'ব লাগে চবেই পাৰিলে মানে। স্পাইকযোৰৰ লগত কি হয় মানে, অকণমানো ভৰিখন শ্লিপ নামাৰে। ভৰিখন যদি শ্লিপ মাৰে তেতিয়া হিটটো দিবগৈ নোৱাৰেতো, আৰু হিটত দৌৰি গৈ টেকঅপ ল'বলৈ বহুত মজা মানে এই স্পাইকযোৰ। এনেকুৱা মজা মানে, যদি আপোনালোকে কিছুমানে 20 ফুট মাৰি আছে, মাৰি চাব মানে এই 21-21.5 ফুটমান গুচি যাব, 1 ফুট প্লাছ হ'বই। আৰু কেইদিনমান ইয়াৰ লগতে যদি প্ৰেক্টিছ কৰে বহুত ভাল হ'ব। আৰু যোনে নেকি বিনা স্পাইকত 100 মিটাৰ যদি ৰানিং কৰি আছে, যদি 13 ছেকেণ্ড লাগি আছে, 1 ছেকেণ্ড হ'লেও কমাব পাৰিব আপোনালোকে। একদম মজা মানে। মই এতিয়া ৰানিং কৰি চাই নিজে গম পালোঁ। আগতে বাৰু মই স্পাইক পিন্ধি মাৰি পোৱা নাই, সেইটো কাৰণে নিজে মাৰি পাইছোঁ এতিয়া। সেইটো কাৰণে মাৰি পোৱাৰ কাৰণে কৈছোঁ। যদি কিছুমানে মৰা নাই, মোৰ নিচিনাকৈ যদি আগৰ পৰা নমৰাকৈ আছিলে, তেনেহ'লে কিনি ল'ব। বহুত ফাইদা একদম এইটোৰ স্পাইকযোৰ। একদম হিটটো দিবৰ কাৰণে বহুত ভাল। এতিয়া মাৰি চাইছিলোঁ, 12 ছেকেণ্ডমান লাগিছে মোক কিবাটো 100 মিটাৰটো মাৰোঁতে মানে। বাকী বাৰু মই ৰানিংটো কামাণ্ডোটো মিলাব পৰা নাই, কিন্তু মিলাব নোৱাৰিলেও এইবাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে যাম কামাণ্ডোত। সেনেকৈ গৈ পোৱা নাই কামাণ্ডোত, এক্সপিৰিয়েঞ্চৰ কাৰণে যাম। আৰু বাকীবোৰ এইটো মনেশ ভাইহঁতে কৈ থাকে বাৰু, এনেকৈ কামাণ্ডোটো তেনেকুৱা হয়, কি হয় কি নহয় কৈ দিয়ে বাৰু ভালকৈ। কিন্তু এইবাৰ সেইটো কাৰণে ইমান সেইটো বিষয়ে নাজানো, এইবোৰ বিষয়েও নাজানো কাৰণে এতিয়া সিহঁতৰ পৰা কথাবোৰ সুধি মেলি এবাৰ গৈ চাওঁ। তাৰপিছত বয়সটোতো আছে মোৰ, সেইটো কাৰণে এইবাৰ নহ'লেও অহা বছৰকৈ বা তাৰ 25 চনত হ'লে মানেও আহিবগৈও পাৰে, ক'ব নোৱাৰি। আৰু এতিয়াতো ভিডিঅ'টোতো আপোনালোকে চালেই চবৰ তাত, অম্লানজ্যোতি আৰু নীলোৎপল বহুতে বনাইছে ভিডিঅ'টো, মানে এনেকৈ আহিছে আৰু বুলি, ফিল্ড ৰেডি হৈছে, গ্ৰাউণ্ডবোৰ চব ঠিক কৰিছে আৰু বুলি। ঠিক কৰিছে আৰু এইটো ভিডিঅ'টো সঁচাই হয়, চবেই কৈ আছে যেতিয়া। আৰু চবেইতো এনেই মিছামিছিকৈ ভিডিঅ'টো নবনাই, হয় নাই? সেইটো কাৰণে চবেই কষ্ট কৰক, জোৰ দিয়ক। ময়ো জোৰ দি আছোঁ একদম। চাওক, এই পেট বহুত ডাঙৰ হৈ গৈছিলে মোৰ, আৰু প্ৰেক্টিছ কৰি ৰানিং কৰি এই মুখখনে বান্দৰটোৰ নিচিনা হৈ গৈছে আৰু সোমাই গৈছেগৈ। চেহেৰা চাই নাথাকোঁ, চেহেৰাটো একো নহয় গাইজ। চেহেৰাটো চালে মানে মানুহে আগলৈ যাবলৈ নোৱাৰে। চেহেৰাৰ লগত কোনো কথা নাই। সেইটো কাৰণে যিমান পাৰে কষ্ট কৰক, মুখ সোমাই যাওক লাগিলে। নিজৰ এই চেষ্টটো মাত্ৰ
যিমানলৈকে লাগে আপোনালোকক সিমানটো আপোনালোকে যেনে তেনে কষ্ট কৰি ৰখাব, বাকী আপোনালোকে দি থাকক, যিমান পাৰে দিয়ক, ধুমুহা নিচিনা দিয়ক। তাৰপৰা আজিলৈ মানে চবেই মানে জছটো চবেই লৈ থাক গাইজ, জছটো জছ দি পিনে মাৰি থাক, আপোনালোকৰ চবৰে সফল হ'ব। এই কাৰণে মই চেষ্টা কৰোঁ, মোৰ কি হয় মই নাজানো, কিন্তু চেষ্টা কৰি আছোঁ। কেতিয়াবা লাগিও যাব পাৰে, নালাগিবও পাৰে, লাগিলে কিন্তু বহুত ভাল লাগিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, সকলোলৈ শ্বেয়াৰো কৰি দিব।